2021 চনৰ পৰাই যেতিয়া MLA ইলেকশ্যন হ'ল এছেম্বলি ইলেকশ্যন হ'ল তেতিয়াৰ পৰাই তেওঁ মুখা পিন্ধিয়ে আমাৰ UPF দলৰে এজন সক্ৰিয় সদস্য তথা নেতা হিচাপে তেওঁ পৰিচালনা কৰিছিল। এইটো ফুটি উঠিলে তেওঁৱে 2021 চনৰ পৰাই মানে বিজেপিৰ লগত তলে তলে তেওঁ গুৰুত্ব সহকাৰে কাম কৰিছিল বুলি আমি এতিয়া আজিৰ যিটো তথ্য আমি সংগ্ৰহ কৰিছোঁ। আৰু লগতে কেৱল মাত্ৰ বিজেপি নহয় অন্যান্য দলৰ লগতে তেওঁ সম্পৰ্ক আছিল। আমি জনা মতে UPPৰ দলৰ লগতো বহুখিনি এৰি নেতা নেত্ৰীবিলাকৰ লগত তেওঁ সম্পৰ্ক ৰাখিছিল বুলি আমি গম পাওঁ। যাই হওক তেওঁৰ নিজৰ পৰিচয় এইবিলাক তেওঁ যদি প্ৰকৃত অৰ্থত মানে দল কৰিবলৈ আহিছিল এই এটা দলতে ভাল মানে প্ৰদৰ্শন নিজকে কৰিব লাগিছিল। নিজৰ দক্ষতা কিমান দূৰলৈকে আছিল আৰু নিজে মানে দলখন পৰিচালনা কৰিবৰ কাৰণে সততাৰে যিমান যিখিনি দায়িত্ব ৰিফ্লেক্ট কৰিব পাৰিব লাগিছিল আমি দেখিছোঁ তেওঁ পাৰা নাই। আৰু উদূৰ ভৱিষ্যত তেওঁ অন্যান্য দলত যদি থাকি মানে কাম কৰিবলৈ বিচাৰিছে তাতেও তেওঁ তেনেকেই কৰিব বুলি আমাৰ আশা লাগে। এতিয়া শুনি পাইছোঁ বিজেপি দলৰ লগত তেওঁ মানে যোগদান কৰিব। বিজেপি দলৰ আমাৰ মাননীয় অধ্যক্ষ বা তেখেতক কি মানে প্ৰলোভন দি পেলাই লৈ যাবলৈ বিচাৰিছে। তো আমি শুনি পাইছোঁ এতিয়া তেখেতক বুলি কিবা প্ৰাৰ্থী বনাব কোনটোবা এটা সমষ্টিত তেওঁক মানে দায়িত্ব দিব সেই হিচাপত তেওঁক মানে প্ৰলোভন দি পেলাই লৈ গৈছে। কিমান দূৰ সফল হ'ব তেওঁৰ তাতে যে সময়ে কওঁ। কিন্তু আহি থকা দিনটো না বিজেপিৰ কাৰণে ভাল দিন না UPPৰ কাৰণে ভাল দিন। আমিতো দেখিছোঁ এতিয়া সৰ্বভাৰতীয় যিটো ৰাজনীতিৰ পৰিক্ৰমা গোটেই ভাৰতবৰ্ষৰ দেখোন মানে আমাৰ মানে ইণ্ডিয়া এলায়েন্সৰ প্ৰভাৱটোহে বেছি বিস্তাৰ হৈ আছে এতিয়া বৰ্তমান। গতিকে আমি বুজা যায় ভাৰতবৰ্ষতো বেলেগ ধৰণৰ ৰাজনীতিত মানে পৰিৱেশ সৃষ্টি হ'ব, অসমতো হ'ব, আমাৰ বিদেশীতো হ'ব। আৰু আহি থকা দিনত 25ত আমি যিহেতু BPF হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰি নিশ্চয়কৈ আমি 100% যিহেতু আমি যোৱা বছৰ মানে বিফলতা লাভ কৰিলোঁ এবাৰতো মানে ৰাইজে কোৱাৰ দৰে যোৱা বছৰতো ক'ত আমি মানে পৰাজয় গ্ৰহণ কৰিছোঁ। মেজৰিটি আমি লাভ কৰিব পাৰিছিলোঁ। পাব্লিক মানে জনসাধাৰণৰ মানে মেণ্ডেটটো আমি পাইছিলোঁহে। চৰকাৰ বনোৱাৰ অৱস্থাটো আমাৰ আছিলে তথাপিও তাত সৈতেও আমি সেই চৰকাৰ বনাব নোৱাৰোঁ। যাই হওক এবাৰ এই মানে তুলনামূলকভাৱে সেই পৰিৱেশটো লৈয়ে এবাৰ পুনৰ আমাৰ 100% চৰকাৰ বনোৱাটো সাধাৰণ BPF চৰকাৰে হ'ব। আৰু বিনাই নানে য'ত মানে চৰকাৰৰ সময়ত থাকিব লাগে বেয়া দিনত মানে পাৰ্টি কৰি ফালে এতিয়া ভাল দিন আহিবলৈ বিচাৰি আছে সেইটো সময়তে তেওঁ মানে বেলেগ ধৰণৰ আগমন ঘটাটো তেওঁৰ কাৰণে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। গতিকে তেওঁৰ যিটো সপোন আছিল এই সপোনটো কেতিয়াও মানে বাস্তৱত ৰূপায়িত নহয়। মই আশা কৰিছোঁ তেওঁ যেনেকৈ আমাৰ BPF দলক মানে কৰি ফালে গৈছে ঠিক তেনেকৈ বেলেগ দলতো তেনেকৈ ব্যৱহাৰ তেওঁ পাব নিশ্চয়। থেংক ইউ।